নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ। আসাম পুলিচৰ ফালৰ পৰা পুনৰবাৰ কেইবাটাও বিভাগত চাকৰি ওলাইছে, য'ত নতুনকৈ ক্ৰিয়েট কৰা হৈছে আসাম কমাণ্ডো বেটেলিয়নৰ টিম। চ' তাৰ কাৰণে ABSIৰ কাৰণে পোষ্ট ওলাইছে আৰু এইটো ফাৰ্ষ্ট পাৰ্ট হয়। ইয়াৰ ছেকেণ্ড পাৰ্টটো আজি গধূলিলৈকে পাই যাব, য'ত বাকীকেইটা পোষ্টৰ বিষয়ে ডিটেইলছত কোৱা হৈছে। চ' আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ'বিলাক সকলোতকৈ আগতে পাবৰ কাৰণে। চ' বন্ধু বান্ধৱীসকল, পোষ্টটোৰ নাম হৈছে চাব ইন্সপেক্টৰ ABৰ কাৰণে। ইয়াতে টোটেল পোষ্ট 42টা ওলাইছে, যাৰ আউট অফ 42 দুটা পোষ্ট ৰিজাৰ্ভ কৰা হৈছে স্পৰ্টছ পাৰ্চনৰ কাৰণে। যাৰ স্পৰ্টছৰ চাৰ্টিফিকেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াতে যদি আমি চেলাৰীৰ কথা কওঁ, 14,000ৰ পৰা 60,500 টকালৈ দিয়া হ'ব। লগতে গ্ৰেড পে' কৰিব 8,700 ৰুপিজ। ইয়াৰ যিটো অনলাইন আবেদন যোৱাকালি মানে 8 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু ইয়াৰ যিটো লাষ্ট অনলাইন আবেদনৰ ডেট 22 ফেব্ৰুৱাৰী 2023। ইয়াতে কেটেগৰী ৱাইজ পোষ্টবিলাক ডিভাইড কৰা হৈছে। চ' আনৰিজাৰ্ভৰ কাৰণে 21টা, OBC MOBCৰ কাৰণে 10টা, ST P কাৰণে 5টা, ST Hৰ কাৰণে 2টা আৰু SCৰ কাৰণে 2টা। ইয়াতে যদি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, চ' ইয়াতে প্ৰথমতে কোৱা হৈছে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ছেকেণ্ডতে কোৱা হৈছে আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰে হয় তাৰে লোকেল এমপ্লয় এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব লাগিব। থাৰ্ডতে কোৱা হৈছে আপোনালোকে অসমীয়া ক'ব পাৰিব লাগিব বুলি কৈছে। এটা যদি আমি এজ লিমিট চাওঁ, 20 ইয়াৰ্ছৰ পৰা 24 ইয়াৰ্ছৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। মানে আপোনালোকে যদি 1 তাৰিখ 1 মাহ 1999ৰ ভিতৰত যদি জন্মগ্ৰহণ কৰিছিলে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এজ ৰিলেক্সেশ্যনো পাব। SC STৰ কাৰণে 29 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, OBC MOBCৰ কাৰণে 27 ইয়াৰ্ছলৈকে, আৰু যিসকলৰ স্পৰ্টছৰ চাৰ্টিফিকেট আছে তেওঁলোকক এডিশ্যনেল 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াতে যদি আমি এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ, অনলি গ্ৰেজুৱেশ্যন পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে যিকোনো ষ্ট্ৰীমৰ হ'লেও একো প্ৰব্লেম নাই। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছত আপোনালোকৰ দুটা ফিজিকেল টেষ্ট লোৱা হ'ব, যিটো হৈছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। চ' ইয়াতে ফিমেলৰ কাৰণে পোষ্ট ওলোৱা নাই, কিন্তু আপোনালোকৰ যদি স্পৰ্টছৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে তাৰ কাৰণে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে জেনেৰেলৰ কাৰণে বিচৰা হৈছে 167 চেণ্টিমিটাৰ, OBC MOBC আৰু SCৰ কাৰণে 162 চেণ্টিমিটাৰ এণ্ড ST and গৰ্খাৰ কাৰণে 160.2 চেণ্টিমিটাৰ ৰখা হৈছে। চিজ বিচৰা হৈছে জেনেৰেল OBC ST SCৰ কাৰণে ফৰ নৰ্মেল 85, এক্সপাণ্ডেড 90, আৰু যিসকল ST H হয় তেওঁলোকৰ নৰ্মেল 80 এণ্ড এক্সপাণ্ডেড 85। ইয়াতে আপোনালোকে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ক্লিয়াৰ কৰাৰ পিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট লোৱা হ'ব, য'ত টোটেল মাৰ্ক 80 থাকিব ফৰ মেল এণ্ড 64 ফিমেল। মেলৰ কাৰণে 4.8 কিলোমিটাৰ ৰেচ কৰিব দিব আপোনালোকক, উইদিন 20 মিনিট আপোনালোকে কৰিব লাগিব। আৰু তাৰপিছতে আপোনালোকৰ লং জাম্প হ'ব, যিটো 365 চেণ্টিমিটাৰ ৰখা হৈছে। তাৰপিছত থাৰ্ডতে আপোনালোকক চিন আপ কৰিব দিব 10 টাইমছ। তাৰপিছতে শেষতে আপোনালোকৰ 100 মিটাৰ ৰেচ কৰিব দিব, উইদিন 15 ছেকেণ্ডত আপোনালোকে কমপ্লিট কৰিব লাগিব। ফৰ ফিমেলৰ কাৰণে 2.8 কিলোমিটাৰ আপোনালোকক ৰেচ কৰিব দিব, সময় দিয়া হ'ব 19 মিনিট। লং জাম্পৰ কাৰণে ৰখা হৈছে 265 চেণ্টিমিটাৰ। তাৰপিছতে আপোনালোকৰ লাষ্টত হ'ব 100 মিটাৰ ৰেচ, যিটোৰ কাৰণে আপোনালোকক 18 ছেকেণ্ড দিয়া হ'ব। ইয়াৰ পিছতে আপোনালোকে এই টেষ্টকেইটা ক্লিয়াৰ কৰাৰ পিছত আপোনালোকৰ ৰিটেন টেষ্টৰ কাৰণে মতা হ'ব, য'ত টোটেল মাৰ্ক 100 থাকিব, আৰু এইটোত আপোনালোকৰ OMR চিট দিয়া হ'ব। ইয়াতে নিগেটিভ মাৰ্কো আছে, হাফ ফৰ ইচ ৰং এনচাৰ। ইয়াতে আপোনালোকৰ ছাবজেক্ট থাকিব লজিকেল ৰিজনিং, এপ্টিটিউড, ইংলিছ কম্প্ৰিহেনশ্যন, মেটাৰ ৰিলেটেড টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া এণ্ড জেনেৰেল নলেজ। আৰু এই ৰিটেন টেষ্টটো আপোনালোকে আছামিজ, বড়ো, বেংগলী, ইংলিছ ইয়াৰে যিকোনো এটা লেংগুৱেজতে দিব পাৰিব। ইয়াতে আহিল ফাইনেল ৰিজাল্ট। ফাইনেল ৰিজাল্টটো আপোনালোকৰ ৰিটেন টেষ্ট, PET এণ্ড চাইক'মেট্ৰিক টেষ্টৰ ওপৰত ডিপেণ্ড কৰি হ'ব, য'ত মেলৰ কাৰণে 200 মাৰ্কছ ৰখা হৈছে টোটেল মাৰ্ক, আৰু ফৰ ফিমেল 180। তো তাৰে আপোনালোকে যিমান বেছি পায় তো সেইটোৰ হিচাপতে আপোনালোকৰ চিলেকশ্যনটো হ'ব। চ' শেষত আহিলে হাউ টু এপ্লাই। তো তাৰ কাৰণে আপোনালোকে www.slprbassam.in ৱেবছাইটটোত গৈ আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। লগতে ইয়াতে যিখিনি ডকুমেণ্টৰ কথা দিয়া হৈছে সেই ডকুমেণ্টখিনিৰ সৈতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু যিসকলে আসাম পুলিচত যিকোনো পোষ্টত আগতেও এপ্লাই কৰিছে তেওঁলোকৰ ইমান প্ৰব্লেম নহ'ব। আপোনালোকৰ যিটো আগৰ ID আছে সেই IDটোতে লগ ইন কৰি গোটেই ডিটেইলছখিনিতো থাকিবই আগতে আপোনালোকে এপ্লাই কৰা। তো সেইখিনি যদি কিবা চেঞ্জেছ কৰাব লগা থাকে আপোনালোকে চেঞ্জেছ কৰাই লৈ নেক্সট কৰি ছাবমিট কৰি দিলে আপোনালোকৰ এপ্লাই কৰা হৈ যাব। আপোনালোকে আকৌ নতুনকৈ এপ্লাই কৰিব নালাগে।
সো বন্ধু বান্ধৱীসকল ইমানখিনি আছিল এই ভিডিঅ'টোত। তো ছেকেণ্ড পাৰ্টটো গধূলিলৈকে আহি আছে, সকলোৱে চাব বুলি আশা কৰিলোঁ। ধন্যবাদ।